আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকক মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। এই চেনেলটোত কুৰআন শৰীফৰ সূৰাবিলাকৰ আৰু দোৱাসমূহৰ উচ্চাৰণ আৰু অৰ্থ অসমীয়াত লিখি দিয়া হয়। আপোনালোকৰ নিশ্চয় ভিডিঅ'টো চাই যথেষ্ট লাভ হ'ব। লগতে আপোনালৈ এটা অনুৰোধ, আপোনালোকে যাতে ভিডিঅ'টো যথেষ্ট পৰিমাণে শ্বেয়াৰ কৰে, যাতে এই ভিডিঅ'টো চাই আনৰো লাভ হয়। কিয়নো আনে যদি এই ভিডিঅ'টো চাই কিছু লাভ হয়, তেন্তে আপুনিও নিশ্চয় সবৰ অধিকাৰী হ'ব। আপোনালোকে ভিডিঅ'টো চালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আহক ভিডিঅ'টোলৈ। সূৰা আল কাউচাৰ মক্কাত অৱতীৰ্ণ। এইটো সূৰা নম্বৰ 108, মুঠ আয়াত 3, ৰুকু 1। ঐতিহাসিক পটভূমি। নবুৱতৰ প্ৰাথমিক পৰ্যায়ত নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অতি কঠিন বিপদ আৰু জটিল পৰিস্থিতিৰ মাজেৰে জীৱন কটাইছিল। সাফল্যৰ কোনো লক্ষণ দেখা পোৱা নাছিল। সেই সময়ত হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সান্তনা আৰু মনত সাহস যোগাবৰ উদ্দেশ্যে কেইবাটাও সূৰা নাজিল হয়। এই পৰিস্থিতিত আল্লাহ তাআলা এই সূৰাটো নাজিল কৰি নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সান্তনা দিছে আৰু শত্ৰুপক্ষ ধ্বংস আৰু বিনাশ হোৱাৰ সংবাদ দিছে। অবিশ্বাসকাৰী কুৰাইশবিলাকে প্ৰচাৰ কৰিছিল, মুহাম্মদ সমগ্ৰ জাতিৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ গৈছে আৰু এতিয়া সংগীবিহীন আৰু নিঃসহায় অৱস্থাত পৰি নিৰুপায় হৈছে। ইক্ৰামা ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে, হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নবী মনোনীত কৰা হ'ল আৰু তেখেত যেতিয়া ইছলামৰ দাৱাত দিবলৈ ধৰিলে, তেতিয়া কুৰাইশবিলাকে ক'বলৈ ধৰিলে, মুহাম্মদ নিজ জাতিৰ পৰা এনেদৰে বিচ্ছিন্ন হৈ পৰিল, যেনেদৰে গুৰি কটা গছ মাটিৰ পৰা বিচ্ছিন্ন হৈ কিছুদিন পিছত শুকাই মাটিৰ লগত মিলি যায়। আটাই কয়, যেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বিতীয় পুত্ৰৰ মৃত্যু হয়, তেখেতৰ নিজা খুৰা আবু লাহাবে তাৰ ঘৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ঘৰৰ লগালগিকৈ আছিল। দৌৰি মুশ্ৰিকবিলাকক সংবাদ দিয়ে কৈছিল, আজি মুহাম্মদ পুত্ৰহীন হৈছে, সি নিৰ্মূল হৈছে। এনে এটি কঠিন বিপদাপন্ন সময়তে এই সূৰাটো নাজিল কৰি এটি সৰু বাক্যৰে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ তাআলাই এনে এটি সুসংবাদ দিছে, তেনে সংবাদ পৃথিৱীৰ আন কোনো মানুহক কেতিয়াও দিয়া হোৱা নাই। লগতে এই ঘোষণা কৰিছে যে শত্ৰুবোৰহে নিৰ্মূল হ'ব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইন্না আ'তাইনাকাল কাউসাৰ ফাছল্লি লিৰাব্বিকা ওয়ানহাৰ ইন্না শানিয়াকা হুয়াল আবতাৰ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম করুণাময় পরম দয়ালু আল্লাহর নামত। ইন্না আ'তাইনাকাল কাউসার, হে নবী, আমি তোমাক কাউসাৰ দান কৰিছো। ফাছল্লি লিৰাব্বিকা ওয়ানহাৰ, গতিকে তুমি তোমাৰ প্ৰভুৰ উদ্দেশ্যে নামাজ পঢ়া আৰু কুৰবানী কৰা। ইন্না শানিয়াকা হুয়াল আবতাৰ, নিশ্চয় তোমাৰ শত্ৰুবোৰহে প্ৰকৃততে নিৰ্বংশ।